গাইজ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই, লগতে মোৰো ভালেই। আৰু আজিৰ ভিডিঅ'টোত মই এটা আপোনালোকৰ মাজলৈ ৰেচিপি শ্বেয়াৰ কৰিব গৈ আছোঁ। তো সেই ৰেচিপিটো মানে মই নবনাওঁ, মায়ে বনাব, কাৰণ মই বনাব নাজানো। আৰু আজি আমাৰ ঘৰলৈ অহা কথা আছে আলহী, তাৰ কাৰণে মায়ে আজি পূৰা প্ৰিপেৰেশ্যন চলাই আছে। তো আজি দিনটো মই কি কৰোঁ আপোনালোকে মোৰ লগতে ভিডিঅ'টো চাই থাকক। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বিলাহী আৰু পালেং শাকখিনি আমি মিক্সিত গুড়ি কৰি ল'লোঁ, লগতে আদা নহৰু পেষ্টখিনিও ৰেডি কৰি ল'লোঁ। যিহেতু মায়ে বনাব পালেং পনীৰ, তো এয়া মিক্সিত আমি বিলাহীখিনি গুড়ি কৰি ল'লোঁ। আৰু তাৰপিছত এয়া এতিয়া আমাৰ মায়ে ৰেডি কৰি আছে বনাবৰ কাৰণে। তো বাকী বনাই লওক, আৰু কিবা কিবি ধেৰ বনাবলৈ আছে, আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব আপোনালোকে। এয়া পনীৰখিনি মাক কাটি দিছোঁ, আৰু আছে বাকী কাটিবলৈ। এয়া আৰু আছে কাটিবলৈ। তো আমি ভাবিলোঁ পনীৰখিনি যিখিনি পাৰোঁ কাটি দিছোঁ মাক। আৰু মায়ে এয়া চাউল ধুই আছে, এইফালে ভাতৰ কাৰণে পানী উতলি আছে। ভাত মানে দুবাৰ বনাব লাগিব চাগে, তো মানুহ বহুত আছেতো। এইপিনে ফুলকবি আলু ৰেডি কৰি থোৱা আছে। এয়াতো পালেং শাকখিনি মিক্সিত গুড়ি কৰি থৈছোঁৱেই। বাকীখিনি চাই থাকিব আৰু ভিডিঅ'টো চাই থাকিলে গম পাব। খাম এয়া চিনি পাইছে নহয় কি? আজি খাম, আৰু আজি খাম বুলিয়ে যেতিয়া আহিছোঁ ঘৰলৈ, আজি খামেই। আৰু আমাৰ মাৰ ৰিয়েকশ্যন, আমাৰ মায়ে মানে গেছ খালে বেয়া পায়, গম পাইছনে? মই আহিলে ঘৰত মায়ে ভয়ে খায় যে এজনী খাবলৈ আহিছে। আৰু তো আজি যি আছে চব খাম। আজি আলহীৰ লগতে, আজি ময়ো আলহীয়ে ন, বিয়া হ'লোঁ যেতিয়া এতিয়াতো মই আলহী, আৰু ময়ো আজি চব খাই মেলি চব ঘৰত চেচ কৰি যাম। তো এয়া পূৰা দবাই লওঁ। আৰু এইফালে খাই আছে আপেল, লগতে ময়ো খাই আছোঁ আপেল, কাৰণ আমি খাবলৈহে আছোঁ ন ঘৰত। তো আমি খায়ে আছোঁ, আমাৰ খাই থকা কাম। আৰু মায়ে খানা বনাই আৰু মৰিছে, আৰু মায়ে বনাই আছে। মাৰ হাতৰ টেষ্টটো বেলেগ। তো সদায় আমি খায়ে থাকোঁ নিজে বনাই, মাৰ হাতৰ মানে আমি খাব নাপাওঁৱে, বহুত কম মানে মায়ে আমাৰ খানা বহুত কম বনায়, কাৰণ আমিয়ে বেছিকৈ বনাওঁ। আৰু বিশেষকৈ মই ইয়াত নাথাকোঁ, মোৰ হাজবেণ্ডৰ ঘৰতহে মই থাকোঁ। তো মই যোৱাকালি আহিছোঁ ইয়ালৈ, আলহী আহিব বুলি কোৱাৰ কাৰণে আহিলোঁ। আৰু তো মাৰ হাতৰ মই খাবলৈ নাপাওঁৱে, যিহেতু ভাবিলোঁ আজি যেতিয়া মায়ে বনাইছে আজি আমি খাম। এয়া ফুলকবি চব্জি ৰেডি, আৰু লগতে এয়া হৈ গ'ল পালেং পনীৰ মায়ে বনালে। চ' এতিয়া পালেং পনীৰ ৰেডি। আৰু এইফালে পাপৰ ভাজি থোৱা আছে, আৰু এইফালে ভাত হৈ আছে। আৰু বেগত কোনোবাই কৈ আছে গাহৰি মাংসৰ কথা, তো গাহৰি মাংস নাই বনোৱা আমি। এয়া আমাৰ খানা ৰেডি হৈ গ'ল, এতিয়া আমি লৈ গৈ আছোঁ খানা। তোমাৰ খানাটো চাই আছোঁ, এইফালে চাই আছে বোলে খানা, এইফালে বহি আছে খামকৈ। আৰু এয়া মই এতিয়া আলহীৰ লগতে গৈ ময়ো খানাটো খাই ল'মগৈ, কাৰণ ভোক লাগিছে, বেয়া ভোক লাগিছে। সেই গাইজ পুনৰ এটি নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, লগতে মোৰো ভাল। আৰু আজি বতৰটো ইমান এটা ভাল নহয়, একদম ডাৱৰীয়া, আৰু আমাৰ ইয়াত মানে চিপচিপকৈ বৰষুণ পৰি আছে। আৰু মই যাব ওলাইছোঁ এফালে। আৰু ইয়াৰ আগৰ ক্লিপকেইটা যে আপোনালোকে চালে, তো সেয়া আছিল যোৱাকালিৰ। আৰু যোৱাকালি মানে ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ, কাৰণ আপোনালোকে গম পাইছিলে আমাৰ ঘৰত আলহী আহিছিলে যিহেতু। আৰু মই আলহীও ভালকৈ দেখাব নোৱাৰিলোঁ ভিডিঅ'ত, কাৰণ তাৰ মাজতে মানে এটা অঘটন হৈ গ'ল। আৰু এতিয়া ক'বলৈ বেয়াও লাগিছে, খুব দুখ লগা কথা। মানে ইমান এটা ভাল এটা পৰিৱেশৰ মাজত মানে ঘপককৈ যে এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। মানে আমাৰ ওচৰৰে দাদা এজন আমাৰ ঘৰলৈ আহিছিল, কিবা দৰকাৰ এটাত আহিছিল। আৰু চ' আমাৰ ঘৰত মানে পোহা আমাৰ পোহনীয়া কুকুৰটোৱে মানে দাদাজনক মানে কামুৰি দিলে। চ' তাৰ কাৰণে মানে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। ব্লগ দিব পৰা নাই আপোনালোকৰ মাজলৈ, কাৰণ ঘৰত অলপমান ব্যস্ততাৰ মাজত আছোঁ। আৰু মানে গাটো অলপ ভাল নাছিল, আজি অলপমান গাটো ভাল পাইছোঁ। আৰু যিহেতু ইমান ঠাণ্ডা বতৰ, আপোনালোকেতো গম পাইছেই। আৰু বৰষুণো পৰি আছে, মাজে মাজে আকৌ ৰ'দো দিয়ে। তো বতৰটোৰ কাৰণে আৰু মানে অকণমান পানী লাগিছে, আৰু অলপ জ্বৰ নিচিনা ফিল হৈছে। তো ভাবিছোঁ আজিৰ পৰা মই ডেইলি ব্লগ দি যাম। আৰু এতিয়া মই আছোঁ বৰ্তমান মোৰ মা ঘৰত আছোঁ, আৰু মই যোৱাকালি আহিছোঁ ঘৰলৈ।
তো এতিয়া ভাবিছোঁ আমি আমাৰ ওচৰতে মানে দলং এখন আছে আৰু সেই দলংখন আপোনালোকক অকণমান দেখামগৈ আৰু তাতে আমি ৰিলচ বনাম আৰু ফটো চটো অলপ ক্লিক কৰিম আৰু চ' তেনেকৈ আজি দিনটোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে কিয় ছাবস্ক্ৰাইব কৰা নাই ভিউজ দেখি গম পাইছোঁ কিন্তু বহুতে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে মই ভিডিঅ' বনাবলৈ সাহস কেতিয়াও নকৰোঁ গাইজ বৰষুণ দি আছে একদম বতৰৰ ওপৰত চক পুৰা ক'লা হৈ আহিছে একদম আৰু বৰষুণ দি আছে খিনখিনকৈ আৰু আমি ঘৰৰ পৰা ওলাওঁতেতো বৰষুণ দিয়াই নাছিলে এতিয়া আকৌ আধা ৰাস্তাতে বৰষুণে পালে আমাক আৰু তিতি তিতি যাই আছোঁ বলক আমি আহি পালোহি দলঙৰ ওপৰত আছোঁ এয়া আমাৰ গেলাবিল দলং বুলি কয় আমাৰ দেৰগাঁৱত আছে গেলাবিল দলং আৰু এইখন ঠাইখন চকলাঘাট বুলি কয় আৰু ইয়াৰ সিপাৰে আছে দক্ষিণ দলিজলীয়া গাঁও বুলি কয় আছে আৰু বহুত ডাঙৰ এৰিয়া সেইফালে বাৰু নাযাওঁগৈ বতৰটো দেখিছে নহয় বেয়া আৰু একদম বৰষুণ পৰিয়ে আছে আৰু ইমান ঠাণ্ডা লাগিছে বতাহ মাৰিছে আৰু মোক একদম কাণত বেয়া বতাহ সোমাইছে আজি বেমাৰ হ'ব তো এয়া হৈছে এয়া আৰু এইখিনিতে দাদাজনে চানা বিকিছে তো আমি চানা খাইছোঁ পূৰা জাল চাল দি লৈছোঁ আৰু ঠাণ্ডা বতৰ চানা খাইছোঁ এয়া আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে ভিডিঅ'টো অলপ হ'লেও ভাল পালে তেনে লাইক এটা কৰি থৈ যাব তেনে আজিলৈ বাই বাই লাভ ইউ অল